মই মনালিছে মোৰ আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলো ভালে আছে, সুস্থ আছে। মই উঠি মেলি ব্ৰেকফাষ্ট বনাই খুৱাই বুৱাই মানুহজনক পঠিয়ালোঁ। এতিয়া বাজিছে 10:15 মান হৈছে। মই যাবলৈ ওলাইছোঁ যোৰহাট। তলৰ আমাৰ ফ্লেটৰ বা এগৰাকী থাকে, মৃগাক্ষী বা বুলি কয়, তেওঁৰ লগত মই যাবলৈ ওলাইছোঁ। আপোনালোকে মোৰ লাষ্ট বাৰ্থডে ব্লগটোত দেখিছেই তেওঁক। তো অলপমান বজাৰ কৰিম, বহুত দিনৰ পৰা যাওঁকৈ যোৱাই হোৱা নাই যোৰহাটলৈ, আৰু দুটামান কামো আছে। অকণমান ওলাই মেলি গ'লে মাইণ্ডটো অকণমান ৰিফ্ৰেছমেণ্টো হৈ যায়, ভাল লাগে। কাৰণ আগতেও খুব ঘূৰি ফুৰিছিলোঁ মই, সদায় প্ৰায়ে আমি আগতে ওলাই মেলি যাওঁ। তো এতিয়াতো আৰু সদায় ওলাই যোৱা নহয়, তো যেতিয়া ওলাই যাব পাওঁ খুবেই ভাল পাওঁ আৰু। চ' ভাবিলোঁ ওলাই যাম আজি মোৰ লগত অলপমান ঘূৰি আহোঁগৈ, ফুৰি আহোঁগৈ, আৰু মস্তি মানে কি আৰু পূৰা গোটেইখন যোৰহাটখন অকণ কি বুলি কয় ন, কিবা এটা বুলি কয় ন, এইটো কি, আমিতো এনেই ভমি বুলি কওঁ। যোৰহাট ঘূৰি আহোঁগৈ, ফুৰি আহোঁগৈ, অলপমান মস্তি চস্তি কৰি আহোঁগৈ বা এগৰাকীৰ লগত। আৰু ইয়াৰ ৰেডি হ'লোঁ, এতিয়া গৈ আছোঁ যোৰহাট। গ'লোঁ যোৰহাট। এতিয়া যাওঁ ৰিলায়েন্স ট্ৰেণ্ড। মৃগাক্ষীবাৰ লগত আহিছোঁ শ্বপিঙত। মৃগাক্ষীবাৰে মাস্ক পিন্ধিছে, মই নাই পিন্ধা, মোৰ কৰোণাৰ ভয় নাই। পূৰা খোজকাঢ়ি ফুৰিছোঁ এতিয়া, ৰ'দটো ধৰা নাই বাৰু। গাৰ্লছ ডে আউট আজি, পূৰা ফান। ভাল লাগি গৈছে কিন্তু, কিমান দিনৰ মূৰত যে এনেকৈ যোৰহাটত তাও দিব পাৰিছোঁ। আমি ৰিলায়েন্স ট্ৰেণ্ডৰ জুৱেলাৰীত সোমাইছিলোঁ, জুৱেলাৰী ছেকশ্যনটোত। কিবা এটা কিনিলোঁ, কি কিনিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বায়ু দুটামান বস্তু কিবা এটা কিনিলে তাৰ পৰা। হৈ গ'ল, ওলাই গ'লোঁ ৰিলায়েন্স ট্ৰেণ্ডৰ পৰা। এতিয়া পেট পূজা কৰি লওঁ, ভোক লাগিছে, বহুত দেৰি বজাৰ কৰিলোঁ। পেট পূজা কৰি লওঁ, আহিছোঁ ফুডভিলালৈ। মোৰ লগত বা মৃগাক্ষীবাই ফুডভিলাত খাই পেলাই যোৱাবাৰ বহুত ভাল পাইছিলে, আৰু ওচৰতে হয়, সুবিধাও হয়। লেতেৰা আইনা খাই লওঁ, এখন ফুডভিলা। বহুত ধুনীয়া লাগিছে, চাওকচোন এইকেইটা। সদায় যেতিয়া আহোঁ এইকেইটা চাওঁৱেই। আৰু এইটো চিকেন খাব পাৰে আজি। মৃগাক্ষীবা এই ফুডভিলা আহিলোঁ খাবলৈ, বজাৰ কৰিকৈ আমনি লাগি গ'লগৈ। আৰু আছে হ'লে আৰু বহুতখিনিয়ে বজাৰ আছে সোমাবলৈ। আজি একদম পূৰা টাইম লৈ আহিছোঁ, পূৰা আজি শ্বপিং ফূৰ্তি পূৰা আৰু কৰিম বুলি। বি কলেজৰ ফ্ৰণ্টৰ ফিল্ডখনত বাণিজ্য মেলা হৈ আছে, তাতো আমি সোমালোঁ। আৰু চাওকচোন ফুলবিলাক ইমান ধুনীয়া লাগিছে, কিনি আনিম যেন লাগে, কিন্তু কি হয় মোৰ অলৰেডি ইমানেই বেছি ফুলৰ টাব হৈ গ'ল, মই সেইবিলাক লৈ ফুৰিবলৈ দিগদাৰ হ'ব। এনেও আমাৰ ট্ৰান্সফাৰ জব 2 বছৰ 3 বছৰত ঘূৰি ফুৰিব লাগে, সেইবাবে নিকিনিলোঁ। আৰু এয়া সেইপিনে ডান্সৰ প্ৰগ্ৰেমো হৈ আছিলে। আৰু এইবিলাক চাওকচোন ইমান বেছি ধুনীয়া লাগিছে ফুলবিলাক। পাই গ'লোঁ, মই বিচৰা বস্তু পাই গ'লোঁ। ইয়াত সোমালোঁ, গৈ আছোঁ এতিয়া।
ইমান গেলা গোন্ধাইছে মাস্কখন পিন্ধি লৈছোঁ বহুত গেলা গোন্ধাইছে এইখিনিত বেছি গ্ৰেইনৰ পৰা গোন্ধ আহিছে ঘুমাই লওঁ অলপমান ৱেষ্ট ছাইডত শেষেই হোৱা নাই আমাৰ শ্বপিং ছাইডত পৰিব লৈছোঁ চুলিবোৰ যে কি হৈ থাকে এটা মেইন জেগা পাইছোঁ আৰ্টিফিচিয়েল মই আকৌ একদম ৰিয়েল বুলি ভাবিছিলোঁ বৰ ধুনীয়া ন ফুলখিনি ইমান ধুনীয়া লাগিছে মলটোৰ এইবিলাকে প্ৰতিয়ে মোৰ একদম এট্ৰেকশ্যন মই মানে পাগলা হৈ যাওঁ চব এনেকুৱা ধুনীয়া লাগিছে মই মেইন সোমোৱাৰ ৰিজন এইটোৱে এইবিলাক চাব লাগে এই চাওকচোন কি ধুনীয়া ঘজোৱা ঘৰবিলাক ককৰি ছেটবিলাক এই 11:30 বা বজাৰ কৰি এতিয়া হৈছে 5টা বাজিছে আমি আমাৰ এতিয়া বজাৰ কমপ্লিট হৈছে ঘৰলৈ যাবলৈ ওলাইছোঁ কি বজাৰ কৰিলোঁ ঘৰত গৈ দেখাইছোঁ আপোনালোকক চাই থাকিব ত' গাইজ মই আহিলোঁ এতিয়া বাজিছে 6:30 আৰু আহি পাই ফ্ৰেছ হৈ তো ভাবিলোঁ আপোনালোকক মই কি আজি বজাৰ কৰিলোঁ আপোনালোকক দেখাওঁ ত' এইখিনি আৰু এয়া ফাৰ্ষ্ট এইটো কিনিলোঁ মই ৱেষ্ট ছাইডৰ পৰা নতুনকৈ যিটো মল খুলিছে যোৰহাটত মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে সেই মলটো যাম মানে যেতিয়া পাৰ হৈ যাওঁ ইমান বেছি ধুনীয়া লাগে সোমাম যেন লাগে তো এনেও মোৰ ঘৰ সজোৱাৰ বহুত চখ মানে মই বিৰাট বেছি ভাল পাওঁ আৰু যিমানবোৰ দেখিছোঁ চব ইমান ধুনীয়া হোম ডেকৰৰ তো চবটোতো আৰু কিনি আনিব নোৱাৰোঁ সেইকাৰণে সেইবাবে এইটো কিনি আনিলোঁ এইটো চাওকচোন ইয়াত আপুনি কেণ্ডেল ৰাখি দিব কেণ্ডেল ৰাখি দি আপুনি ৰাখি দিয়ক ইমান ধুনীয়া লাগিছে গল্ডেন এইটো গল্ডেন এটা কৰা আছে কাম গল্ডেনৰ ইয়াত তলত এনেদৰে আছে বিৰাট পচন্দ হ'ল এইটো মোৰ আৰু এইটো এটা আনিলোঁ সজাবলৈ তাৰপাছত আৰু এইটো আনিলোঁ এইটো হ'ল আপোনাৰ চাহ খোৱা কি বুলি ক'ম আৰু এইটো কাপ দৰে আৰু ইয়াৰ খুলিব লাগে তো খোলাটো কেনেকৈ আছিলে জানো খুলি দেখাইছিলে পাহৰি থাকিলোঁ এয়া পালোঁ এয়া এইকেইটা চাওকচোন খুলিবই পৰা নাইচোন এয়া হৈ চাওকচোন কাপ মানে কি চাহ খোৱা এনেকুৱা এইটো মাটিৰ হয় আপোনাৰ ফুলৰ কাম কৰা আছে ইমান ধুনীয়া চাওকচোন মোৰ যে দেখিয়ে পচন্দ হৈছিলে একদম মই এনেকুৱা এটা ল'লোঁ আৰু বহুত টাইটকৈ ল'ব আছে এইটো ওলাই গ'ল এইটো চব কি ধুনীয়া লাগিছে ন আপুনি একচুৱেলি এইটো মই ঘৰত খাব বাবে আনিছোঁ আৰু আলহী আহিলেও কেতিয়াবা দিম আৰু মোৰ বিৰাট পচন্দ হৈছে চাওকচোন কি ধুনীয়া একদম ৰঙা নীলা এনেকুৱা ফ্ল'ৰেলবিলাক মই কাপোৰেই হওক যিয়ে হওক মই যে ইমান বেছি ভাল পাওঁ মোৰ বিৰাট পচন্দ হৈছে এইটো আৰু মোৰ লগত যিগৰাকী বাহ গৈছিলে মীনাক্ষী বা তেওঁ এনেকুৱা এটা ছেট কিনিছে দুইজনীয়ে এটা কিনিলোঁ এঞ্চি ইমান পচন্দ হৈছে তাৰপিছত ইয়াত 4টা আছে আৰু তাৰপৰা ল'লোঁ মোৰ অকণমানি ভতিজা এজনী আছে যে ভুটীয়া মাৰ্কেট গৈছিলোঁ তো ভুটীয়া মাৰ্কেটত তাইলৈ এনেকুৱা এটা অকণমানি টুপি এটা লৈ আহিছোঁ ক'ৰবালৈ গ'লে তাইলৈ মই কিবা এটা নানিলে মোৰ ভালেই নালাগে তো এনেকুৱা এটা অকণমানি এটা টুপি এটা তাইলৈ লৈ আহিছোঁ তাৰপিছত মই বহুত দিনৰ পৰা ভাবি আছিলোঁ ক'লা হাইনেক এটা ল'ম আৰু ভুটীয়াত একচুৱেলি কাপোৰবিলাক ধুনীয়া পায় আৰু ভাল কমফৰ্টেবল হয় আৰু ছফ্ট ভাল পায় আৰু এইটো বহুত ছফ্ট হয় কাপোৰটো এইটো চাওক হাইনেক ব্লেক কালাৰ মই এনেই মোৰ গ্ৰীণ এটা আছে ব্লেক কালাৰটো মই এইকাৰণে লৈছোঁ কাৰণ ব্লেকটো চবৰ লগতে যায় আৰু দেখিবলৈও ভাল লাগে ব্লেক কালাৰটো সেইবাবে এইটো ভুটীয়া পৰা ল'লোঁ তাৰপাছত আৰু মই যদি ক'ৰবালৈ যাওঁ মানুহজনে সদায় ক'ব মোলৈ কি আনিলা তো তালৈ আকৌ এইটো সৰুকৈ টি চাৰ্ট এটা লৈ আনিছোঁ আপুনি ঘূৰি ফুৰিবলৈ আৰু বেছি চিম্পল আৰু তাৰপাছত আৰু কি আনিছোঁ আৰু তালৈ আনিছোঁ এয়া আৰু ঘৰত পিন্ধিব পৰা এইটো কি বুলি কয় বক্সাৰ এইকেইটা নেদেখাওঁ আৰু লাজ লাগে তাৰপাছত কি হয়
চ' এনেকুৱা মই এযোৰ চেণ্ডেল আনিলোঁ মানে মই এনেকুৱা চেণ্ডেল বিচাৰি আছিলোঁ মই হোৱাইট কালাৰত মানে কেতিয়াবা ক'ৰবাত যাবলৈ লাগে আৰু কি বুলি কয় ফ'কাছ লোৱা নাই ৰ'ব কেতিয়াবা ক'ৰবাত যাবলৈ লাগে এনেকুৱা মই ভাল পাওঁ এইবিলাক কমফৰ্টেবল হয় পিন্ধিবলৈও কেতিয়াবা কিছুমানৰ লগত জিন্সৰ লগত পিন্ধি কমফৰ্টেবল লাগে পটককৈ ওলাই পিন্ধি যাবলৈ তেনেকুৱা এযোৰ ল'লোঁ এনেকুৱা এযোৰ এইখিনি ৰিলায়েন্সৰ পৰা কৰা শ্বপিং তাৰপিছত আৰু এটা বস্তু আছে সেইটো হৈছে এইটো মোৰ বহুত পচন্দ হৈছে মানে এই বস্তুটো মোক বায়ে বা মীগাক্ষী বাই গিফ্ট দিছে মোৰ লগত যিগৰাকী বা গৈছিল একচুৱেলি এইবিলাক মই সৰু ক্লিপবিলাক আৰু সৰু বস্তুবিলাকেই মোৰ খুব পচন্দ হয় বহুত ডাঙৰ কিবা মোৰ ভাল নালাগে এনেকুৱা সৰু ক্লিপবিলাকেই মোৰ বহুত ভাল লাগে তাৰপিছত ইমান কিউট লাগিছে য়েল্ল' কালাৰৰ এনেকৈ অকণমানকৈ মাৰি পেলাই আপুনি ওলাই যাওক চাওকচোন কি ভাল লাগিছে য়েল্ল' কালাৰটো মই ভালেই পাওঁ আৰু এইটো বহুত ভাল লাগিছে মোৰ এনেকৈ কৰি মাৰি আপুনি যাওক ধুনীয়া লাগিছে চাওক কিউট আৰু এইবিলাক সৰু কিউট বস্তুবিলাক মই ভাল পাওঁ থেংক ইউ মীগাক্ষী বা এণ্ড আৰু এটা বস্তু কিনিলোঁ মই দেখাই আছোঁ এইটো মোৰ একচুৱেলি এনিভাৰ্চাৰী আহি আছে মোৰ মানে কি আৰু আমাৰ 5 years কমপ্লিট হ'ব তো মোক মানুহজনে ক'লে কিবা এটা লৈ ল'বা তো মই মানে কি চাই আছিলোঁ আপোনাৰ এইটো কি বুলি কয় চেইন চাই আছিলোঁ চেইন এটা ল'ম বুলি ভাবিছিলোঁ আৰু চিলভাৰৰ চাই আছিলোঁ কিন্তু মোৰ মানে ইমান পিন্ধাও নহয় ইমান একো নহয় চেইন চাই থাকোঁতে পটককৈ বা তেওঁলোকে দেখালে ৰিং চাব নেকি বুলি দেখুৱাতে এই ৰিংটো দেখালে এইটো মোৰ ইমানেই পচন্দ হ'ল ইয়াত আপোনাৰ আমেৰিকান পলিচ কৰা আছে আৰু এইটো আমেৰিকান ডায়মণ্ড হয় আমেৰিকান পলিচ কৰা আছে বোলে আমেৰিকান ডায়মণ্ড হয় চিলভাৰত চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে ৰিংটো দেখিছেনে বাৰু আপোনালোকে ইয়াত ভালকৈ এইটো ৰ'ব মই পিন্ধি দেখাওঁ একচুৱেলি কেমেৰাত ভালকৈ ওলাই এইটো চাওকচোন ফ'কাছ কৰি দিছোঁ এই চাওকচোন ইমান ধুনীয়া লাগিছে নহয় ৰিংটো মানে কেমেৰাত ইমান হেৰি লগা নাই কিন্তু ৰিয়েলত মানে বহুত ধুনীয়া হয় ৰিংটো একদম গোটেইটো ডায়মণ্ড হয় এটা চাওক বহুত বেছি মোৰ ধুনীয়া লাগিছে ৰিংটো চ' এইটো বহুত পচন্দ হ'ল তো মই এইটো সেইকাৰণে মোৰ এইবিলাক ৰিং চিঙৰ মোৰ অলপমান চখ আছে চ' এইটো কিনি আনিলোঁ তেনেকুৱা লাগিছে ৰিংটো এনেকৈ ধৰিব পৰা নাই কেমেৰাটো ভালকৈ ফ'কাছ লোৱা নাই এইটো ফ'কাছেই লোৱা নাই কেমেৰাত এইটো চাওক ইয়াত ভালকৈ ফ'কাছ লোৱা নাই মই ফটো এটা দি দিম বাৰু এইটো কিনি আনিলোঁ ইমান পচন্দ হৈছে ইমান ধুনীয়া লাগিছে নহয় বহুত ধুনীয়া লাগিছে তাৰপিছত এইখিনিয়ে বজাৰ কৰিলোঁ আৰু ফুৰিলোঁ মেলিলোঁ ঠিকছে খালোঁ আৰু পূৰা এনজয় কৰিলোঁ দিনটো একচুৱেলি খুব ভালকৈ গ'ল বা লগত একচুৱেলি আমাৰ লেডিজ মানুহখিনিৰ কি হয় শ্বপিং কৰিবলৈ আচলতে লেডিজৰ লগত যাবলৈ ভাল আমাৰ এই জেণ্টছৰ লগত যদি আমি শ্বপিঙত যাওঁ ইমান দেৰি শ্বপিং কৰিবলৈও নিদিব মোক পেলাই বহি থাকিব নাই যাওঁ কৰিব সোনকালে কৰা কৰি থাকিব তো সেইকাৰণে লেডিজৰ লগত মানে একেই ছোৱালী বা এনেকুৱা হ'লে ভাল আৰু তো আজি বহুত ভাল গ'ল দিনটো বহুত ভাল লাগিলে এইখিনিয়ে বজাৰ কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ মোৰ কেমেৰা পৰি গৈছে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো দবাই দিব তেতিয়া মোৰ অহা নতুন ভিডিঅ' সকলোবোৰ আপোনালোকে চাব পাৰিব ঠিক আছে তেতিয়াহ'লে বাই